Welcome back to my channel Priyam Lifestyle. I hope সকলোৰে ভালে আছে। আহক আজি ভিডিওটো আৰম্ভ কৰো। Friends, আজি আমি গৈছো খৰুখজা কাৰণ খৰুখজাত আমাৰ Assam Youth Olympic 2022 ৰিঅপেনিং সেৰেমনি আছে। সো আমাৰ কাৰ্টে টিমৰ সকলোবোৰ যাব। সো বলক আজি ভিডিওটো আৰম্ভ কৰো। Friends, পাই গলো আৰু আমাৰ দুৰ্ভাগ্য কাৰণ আমি জামত 1.5 ঘণ্টা ফাঁচি লেট হলো আৰু কেতিয়াবা আৰম্ভ হৈছে 6টাতে আৰম্ভ হৈছে আমি 7:30টাত যাই পাইছো। আমাৰে দুৰ্ভাগ্য গাইজ, একো দেখাই নাপালে আৰম্ভণি। হেয়া আৰু एकदम हैप्पीनेस सीधा एकदम सीधा जाओ सीधा you all should take this kind of initiative in your state and in no time eta নতুন দিগন্তৰৰ সৃষ্টি হওক এখিনি কৈ আকৌ আপোনালোকৰ মোৰ শুভেচ্ছা বাণী দি and I wish this program a great success. I wish all the participants must participate in all the events with the sportsman spirit. Winning and losing is part of the game, but participating wholeheartedly and gaining some knowledge out of it is the purpose of this whole function and whole event. I feel you will get enraged and you will go back a prudent student. You will go back as a prudent sportsman from here. Thank you very much. Thank you very much. On behalf of everyone present, ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আসাম অলিম্পিক এছ'চিয়েশ্যনৰ সন্মানীয় সভাপতি ডাঙৰীয়া, তেখেত হৈছে সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, যিগৰাকী ব্যক্তিয়ে অহৰহ প্ৰচেষ্টা চলাই আছে আমাৰ খেলুৱৈসকলক পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা তথা তেওঁলোকক আগবঢ়াই নিব পৰা সকলো ধৰণৰ সুবিধা দিবৰ বাবে এই আপাহতে তেখেতলৈ অশেষ ধন্যবাদ। আৰু আমাৰ খেলুৱৈসকলৰ তৰফৰ পৰা and he's a girl versus India. Everyone present here, please join your hands together for these two part of the star. The prominent boxer, Mushkida Moro and
বৰ্তমান তেওঁলোকক পূৰ্ণাংগ বছৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিছে আসাম অলিম্পিক এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী লক্ষ্য কোঁৱৰ ডাঙৰীয়া। ধন্যবাদ জনাইছোঁ দুয়োগৰাকীকে। ধন্যবাদ জ্ঞাপন কৰিছোঁ দুয়োগৰাকীকে আৰু দুয়োগৰাকীৰ পৰৱৰ্তী খেলুৱৈ জীৱনলৈ আমাৰ তৰফৰ পৰা বহুত বহুত শুভকামনা। আমন্ত্ৰণ জনাব বিচাৰিছোঁ গুৱাহাটী টীমৰ ৰিমঝিম শইকীয়া। ৰিমঝিম শইকীয়াই অল টেকনিক লিডিং কৰিব আৰু বাকী খেলুৱৈসকলে তেখেতৰ লগে লগে শপত গ্ৰহণ কৰিব। আমি সন্মানীয় ফটোগ্ৰাফাৰসকল লগতে মিডিয়া পাৰ্চনসকলক উইথ ডিউ ৰেচপেক্ট অনুৰোধ জনাব বিচাৰিম সেই ঠাইডোখৰ অকণমান খালী কৰি দিবৰ বাবে। অসম অলিম্পিক সন্থা পতাকাৰ তলত থিয় হৈ সকলো প্ৰতিযোগীৰ নামত মই শপত লওঁ যে আমি এই অসম যুৱ অলিম্পিক 2022-ৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম আৰু এই খেলৰ সকলো নিয়ম নীতি মানি চলিম। তাৰোপৰি ডপিং আৰু ড্ৰাগছ অবিহনে প্ৰকৃত খেলুৱৈ সুলভ মনোভাৱেৰে ক্ৰীড়া আৰু নিজ দলৰ সন্মানৰ বাবে প্ৰতিষ্ঠাবদ্ধ হ'লো। ধন্যবাদ জ্ঞাপন কৰিছোঁ ইউলি। বেছি সময় নাই, এতিয়া আমি শুভাৰম্ভ কৰিব গৈ আছোঁ। তাৰ বাবে মই অনুৰোধ জনাইছোঁ মাননীয় মন্ত্ৰী শশীকান্ত ডাঙৰীয়া যাতে আপুনি আজি আসাম ইয়থ অলিম্পিক 2022 শুভাৰম্ভ কৰে। আহেঁতক খুৱাই দিলোঁ যে সন্মানীয় অতিথিসকলক ভিতৰত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু এতিয়া কাইলৈ মানে খেলিব লাগিব, গতিকে আজি বিহু নাচি জোচ ঘূৰাই লৈ যাওঁ। আপোনালোক সকলোকে নচুৱাবলৈ আৰু আমাৰ মঞ্চত তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ স্বাগতম জনাব বিচাৰিছোঁ সেইগৰাকী ব্যক্তিক, যিগৰাকী ব্যক্তি আমাৰ গৌৰৱ, যাৰ হাতৰ পৰশত ঢোলে কথা কয়। সেইগৰাকী হৈছে ৰঞ্জিত গগৈ ডাঙৰীয়া। ৰঞ্জিত গগৈ ডাঙৰীয়া আৰু তেখেতৰ সংগীতবৃন্দক মঞ্চলৈ স্বাগতম জনাইছোঁ। আৰু ইয়াৰ পাছত ক্ৰমান্বয়ে আমি আপোনালোকে আগবঢ়াম আৰু বহুকেইটা আকৰ্ষণীয় অনুষ্ঠান। জোৰদাৰ হাততালি বজাই তেওঁলোকৰ বাবে।
তোমাৰ কাষৰতে হাত মানে হে জানো মানে Hello. Thank you. Friends, চাই কিনে বহুত ভাগৰ লাগিলে আৰু সেইকাৰণে এডিং নকৰিলোঁ. Thanks for watching. Bye bye.